গম পাইছে যোৱা পৰহি আমাৰ ইয়াতে এটা NDPS কেছ হৈছিলে 782/24 কেছ। সেই কেছটোৰ পমখেদিয়ে আমি আজি নগাঁও সদৰ থানা এৰিয়াৰ যিমানকেইখন আউটপোষ্ট আছে থানা এৰিয়া আছে তাতে এটা অপাৰেশ্যন চলাই 27জনকে ড্ৰাগছ পেডলাৰ আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক এতিয়া আমি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিম। আৰু এইটো আমাৰ কঠীয়াতলী ননৈ তাৰপিছত হৈবৰগাঁও এৰিয়া ইটাচালি এৰিয়া নগাঁও সদৰ এৰিয়া টাউন ব্ৰাঞ্চৰ আণ্ডাৰত যিখিনি এৰিয়া পৰে সেই গোটেইবিলাক এৰিয়া মিলাই পেলাই আমি 27জনকে ড্ৰাগছ পেডলাৰ ধৰিছোঁ। আৰু আপোনালোকে সকলোৱে গম পায় যে ড্ৰাগছ পেডেলিঙৰ লগত সমান্তৰালকৈ এইসকল মানুহ খুব চুৰি কাৰ্যতো জড়িত। কাৰণ যিসকল মানুহ ড্ৰাগছশক্ত হয় তেওঁলোকে ডেইলি ড্ৰাগছটো ল'বৰ কাৰণে মানে চুৰিজাতীয় কাৰ্যত নিজকে লিপ্ত হয়। গতিকে চুৰিটো আমি ৰিচেণ্টলি অলপ বহা দেখা পাইছিলোঁ। গতিকে এইসকলক যিহেতু আমি এতিয়া কৰায়ত্ব কৰিছোঁ গতিকে এইটো এটা চুৰি কাৰ্য ৰোধ কৰাটো এটা মানে প্ৰভাৱ পেলাব। আৰু এটা কেছ আছে এইটো এক্সিছ বেংকে এটা কেছ এটা দিছে। সেই কেছটোৰ ভিত্তিত ভুৱা আইডেণ্টিটি কাৰ্ড আধাৰ কাৰ্ড বনাই পেলাই এক্সিছ বেংকৰ পৰা লোন লোৱা অপৰাধত আমি 6জনকে চাইবাৰ অপৰাধী আমি গ্ৰেপ্তাৰ কৰিছোঁ। এইটো বেচিকেলি ধিং আহোমগাঁও অঞ্চলৰ পৰা আমি 6জন মানুহ